हाय एभ्रिवान वेलकाम बेक टू माय यूट्यूब चैनल। मैं कल्याणी आज आन এটা নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আৰু মোৰো ভালে। আৰু আজিতো ভোগালী বিহু হয় আৰু পিঠা পনা সব খুন্দা মেলা হৈ গ'ল আৰু এতিয়া আবেলি আমাৰ পথাৰৰ ওচৰতে বহি আছোঁ আৰু এয়া আমাৰ বৌ আৰু ঘৰৰ সৰু সৰু ল'ৰা ছোৱালীকেইটাই ভোজ খাবৰ কাৰণে এয়া ভেলাঘৰ আজিহে বনাব মানে ইহঁতি এয়া যা যোগাৰ চলাই আছে। ভেলাঘৰ মানে তেনেকুৱা নবনায় আৰু স্কিন তৰি ল'ব আৰু সেয়া কামত লাগি আছে। আৰু ভিডিঅ'টো আগলৈ কিমান পাৰোঁ দেখুৱাই থাকিম আৰু ভিডিঅ'টো আগলৈ চাই থাকিব। আৰু এয়া বহুত দিনৰ মূৰত ৰ'দ দিছে আৰু ওচৰৰ পথাৰতে চবেই কাপোৰবিলাক মেলিছে আৰু এয়া আমাৰ ওচৰৰ পথাৰ পৰিৱেশ চবতে সেয়া চবেই কাপোৰেই মেলিছে আৰু এয়া সকলোৱে এয়া ভেলাঘৰৰ ভোজ খাবৰ কাৰণে এয়া চব ঠিক ঠাক কৰি আছে। আমাৰ দাদাহঁতৰ ল'ৰা ছোৱালীকেইটাই এয়া সিহঁতে বনাইছে আৰু এতিয়া মই পথাৰতে বহি আছোঁ আৰু বেটা ইয়াত সিহঁতিৰ লগত কামত লগা চাই আছে আৰু ময়ো চাই চাই বহি আছোঁ। আৰু আমাৰ ওচৰৰ পথাৰখন কিমান ডাঙৰ আৰু তাতে মই অকলেই বহি আছোঁ আৰু সিহঁতেও কামত লাগি আছে। বহি আছোঁ আৰু কিনো কৰিব, বিহু বতৰ কিন্তু বতৰটো বহুত ডাৱৰীয়া যে আৰু হাজবেণ্ডো ঘৰত নাই, আহিব ৰাতি আহিব আৰু আমাৰ ঘৰত তাৰমানে ভাগিন এটা ঢুকা বেছিদিন হোৱা নাই, সেইবাবে ইমান বিহু লগা নাই আৰু সেইকাৰণে আমাৰ বেটাই এয়া সিহঁতৰ লগত সমানে সমানে লাগি আছে। আৰু মোৰ ভিডিঅ'বোৰ সকলোৱে চায় কিন্তু ছাবস্ক্ৰাইব কৰি নিদিয়ে, লাইক নিদিয়ে, কমেণ্ট নিদিয়ে। প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু কমেণ্ট কৰিলে মোৰ ভাল লাগে আৰু লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব প্লিজ। আৰু ল'ৰা ছোৱালীখনে কি কৰি আছে? পিছত কম মানে মই এতিয়া ভিডিঅ' কৰি দিছোঁ। পাহাড়ি নিজরা দেখি ভালে লগা কুলু কুলু করি নামে ছোৱালী ধুনীয়া মাগুৰ বৰণীয়া কঁকাল খামুচিয়া হলে দেখাতো বাদে দে বুঢ়াই দেখি ভালে লগা কুলু কুলু কৰি নামে ছোৱালী ধুনীয়া মাগুৰ বৰণীয়া কঁকাল যাব পাৰিব বিহু নাচিবলৈ পালে আৰু আমাৰ মমী আৰু ভতিজাৰ মানে চুৰ কৰি আনিছে কৰি আৰু ভোগালী বিহুৰ পৰম্পৰাটো ৰাখিছে আৰু ইহঁতে আৰু দাদাও আনিছেগৈ, সিহঁতি আনিব নোৱাৰা হৈছে আৰু ৰাতিটো জুই খুৱাব লাগিবই এইটো আৰু ইহঁতি চব গোটাই আছে কৰি আনি মেলি আৰু সকলোৱে বহুত ফূৰ্তি কৰিছে, নাচিছে মেলিছে আৰু লাইটিংটো কম সেইটো কাৰণে আপোনালোকক ভালদৰে দেখাব পৰা নাই আৰু পোহৰটো অলপ কম হৈছে যিহেতু পথাৰ দূৰত আছোঁ। যেনে তেনে এটা লাইট ফিটিং কৰি লৈছোঁ আৰু এইফালে মিউজিক চিষ্টেম আৰু নবৌহঁত চবেই বনাই আছে আৰু আমাৰ বেটাৰ টোপনিয়ে আহিছে। মুখত কিবা কিবি ঘঁহিলি ভৰি নখ দীঘলকৈ ৰাখিলি চকু চেলা উৰি চুচিলি ভৰি নখ দীঘলকৈ ৰাখিলি চকু চেলা উৰি চুচিলি মোৰ জাহান এখন কাণত তিনি পাতকৈ কাণ ফুলি পিন্ধিলি
কৰিবো তহতি আৰু এয়া মাছৰ চব্জি বনাবৰ কাৰণে কেৰাহী পতা হৈছে আৰু মাছ ফ্ৰাই কৰিব আৰু এয়া চব্জিৰ কাৰণে ভাজিৰ কাৰণে আৰু এয়া চালাড কটা নাই আৰু কাটিব লাগিব চালাডৰ বাবে তৈয়াৰ কৰা থোৱা আছে পিঠা আৰু ভাত বনাই থোৱা হৈ গ'ল ভাত বনাই ৰেডি হৈ আছে নাচি আছে আৰু খৰিকাত দিবৰ কাৰণে দাদাই তৈয়াৰ কৰি আছে গাহৰি মাংস আৰু সাজবাৰ খাম বুলি কৈছে কিন্তু ভাল লাগিলেহে খাম এফালে বৌয়ে বনোৱা শুনা কৰি আছে আৰু ইফালে দাদাই মাংস খৰিকাত দি আছে Remixed by DJ Vasu. ভাত পানী খাই হৈ গ'ল কিন্তু মই ভাত খোৱাটো আপোনালোকক দেখুৱাব নোৱাৰিলোঁ পাহৰিয়ে থাকিলোঁ যে মই সেইটো ভিডিঅ' কৰিবলৈ চৰি
আকৌ গাব বিহু গান এটা লগাই দিয়ক ভাল তেতিয়াহে গোটেইখনে কঁকাল ভাগিব